বন্ধুসকল আজি খানা আমাৰ ডাবুল খানা এইয়া হয় হয় আমি আজি আমি মেগী দি খানা খাম মানে বহুত ভাল লাগব না বহুত ভাল লাগে আজি কলেজ ক'তো যোৱা নাই আমি তিনিজন ফ্ৰী আছোঁ ই মই গাখীৰ ফ্ৰী আছোঁ গাখীৰ ক'ৰবাত গৈছে আহিব বাৰু সি তাৰপিছত মেগী বনাম মানে এবাৰ ডিমা চিমা চব আনিছোঁ ডিমা এটা আনিছোঁ ডিমা আৰু এটা বাৰু ঘৰত আছে ডিমা দুটা লওঁ আৰু আছে মেগী তিনিটা তাৰপিছত আৰু চচ চচ কিবা কিবি আছে খাম আৰু তেনেকৈ হয় নে নহয় লগতে সেইটো নকয়কে আৰু এটা যে আছে শিখৰ আৰু এটা আছে শিখৰটো থাকবই কাৰণ আমি মানে মানুহ শিখৰে আমাৰ বেলেগ নালাগে আমাক কিন্তু শিখৰ লাগবই সেইটো সঁচাকৈ দিছি যে আমি কামটো আৰম্ভ কৰিম আপোনালোকে চাই থাকক আমি এতিয়া ৰেডি আমাৰ খোলা বোলা চব হৈ আছে পিঁয়াজ চিয়াজ কাটিং কিবা কিবি আছে যে আছে চব আনি ল'ম এইয়া তই ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ তো গাইছ পিঁয়াজ কাটা হৈ গৈছে আমাৰ তো ব'লক এবাৰ ৰান্ধনী ঘৰত যাওঁ এয়া গাইছ পানী গৰম কৰি আছোঁ চব বস্তু ৰেডি কৰি থৈ দিছোঁ না পানীটো আৰু গৰম হ'বলৈ বাকী আছে বাৰু গৰম হোৱা নাই হ'ব কাৰণে ধোঁৱা ওলাইছে মচলা ৰেডি চব ৰেডি পিঁয়াজ ৰেডি এই গাইছ চাওক আমাৰ লগৰ গাখীৰ আহি পালা ইতিমধ্যে এই ব্লগ যে নহওক আমাৰ গাখীৰ আহি পালা বৰ্তমান আমি ৰেডি কৰিছোঁ আমাৰ গাখীৰে আমাক মানে মোক খং কৰি গেল কিবা এটা বস্তু খাব নাপায় দেখিছা না খাব নাপায় কেনে গৈছিল আৰু ইৰ লগত আহি কেনে লাগছে এতিয়া বৰ্তমান যুদ্ধখন হৈছে ভালকে হৈছে যিয়ে নহওক ভাল লাগছে গাখীৰ আহি পালা গাখীৰ অলপ কিবা কৈ দি যিয়ে নহওক এই গাইছ চাওক হ'লে আৰু বেছি টাইম নাই পিঁয়াজ ডিমাটো কোনোবা এটা ভাঙি দিবি আহে ওপৰত এই গাইছ চাওক এহঁতে কি কৰি আছে কেনেদৰে অলপ কৈ দি কি কৰি আছা আৰু গাখীৰত কণী ভাঙিব দিছি সি মাথাত ভাঙিছি মেগী ঢালি দিব চাওঁ লাল নহ'ব পাৰে গাইছ কিন্তু চেণ্টটো গাইছ হালধি দিয়া নাই গাখীৰে আমি মেগীত কিনে হালধি নাজানে কেনে ভাই বনাইছে কোনে আকৌ গাইছ ভেজ হৈছে আৰু বহুত মজা হৈছে আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাবচোন বনাবলৈ চাওকচোন কি মজা হৈছে দেখিছেনে মজা হৈছে না আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব মানে কৈছোঁ কি এনেকুৱা সোৱাদ হৈছে নহয় মই ভাবিছোঁ দোকানে খুলি দিওঁ নেকি এনেকুৱা এখন খুলি দিওঁ নেকি কি কয় খুলি মই খাই আছোঁ গাইছ
মুখ চুখ লগাই নিদিবা বাই বাই যে টাটা